আমাৰ হাতত আজি এটা খবৰ আহিছিলে যে গান্ধীনগৰ অঞ্চলত অবৈধভাৱে মজুত ৰাখিছে CMFL। তো এই সংক্ৰান্তত আমাৰ বৰপেটা থানাৰ পৰা এটা টিম গৈছিলে। সেই টিমৰ লিড লৈছিলে প্ৰফেশ্যনেল SI মৃণাল শৰ্মা আৰু বিপ্লৱ চেতিয়া। আৰু সেই টিমটোৱে দুটা ভাগত বিভক্ত হৈ গান্ধীনগৰৰ ধৰ্মেশ্বৰ দাস ওৰফে সৰু তেখেতৰ ঘৰত চাৰ্চ কৰে আৰু চাৰ্চ কৰাৰ সময়ত বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত ৰখা CMFL উদ্ধাৰ কৰিবলৈ সক্ষম হয়। টোটেল 110 বটল বিভিন্ন ব্ৰেণ্ডৰ মদ পোৱা গৈছে। আৰু আমাৰ হাতত থকা অভিযোগ মতে তেখেতে পূৰ্বৰ পৰাই ব্যৱসায় চলাই আহিছে। আগতেও কেইবাবাৰো ধৰা হৈছে। এইবাৰো তেখেতৰ ঘৰৰ পৰাই অবৈধভাৱে মজুত ৰখা সুৰা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আমি কেছ ল'ম, এটা এক্সাইজ এক্টৰ আণ্ডাৰত এটা কেছ ল'ম। কেছ লৈ পেলাই তেখেতসকলক আইনী ব্যৱস্থা লোৱা হ'ব।